বন্ধুসকল, দেউতাৰ শাৰীৰিক অসুস্থতাৰ বাবে মই আপোনালোকৰ মাজলৈ মোৰ কাহিনীসমূহ আগবঢ়াব পৰা নাই। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আজি আপোনালোকৰ মাজলৈ মই এটি কবিতা আকাৰে লৈ আহিছোঁ। দেউতা, কবি উজ্জ্বল পাউগাম। বুজা কঢ়িয়াই কঢ়িয়াই হাউলি নপৰা এজোপা গছ, ভাগৰে ভাঙি ছিঙি নিব নোৱাৰা একোখন মুখ, যন্ত্ৰণাই জুৰুলা কৰিব নোৱাৰা এটা শৰীৰ, ওখতকৈ ওখ এজোপা গছ থকাৰ দৰে উচ্চতাৰ উচ্চতাত থকা এজন মানুহ, হাঁহি হাঁহি পাৰ কৰিছে যি জীৱনৰ ৬৫টা বসন্ত। পিতাই বুলি মতাৰ পৰা আইক অনালৈকে, আইক অনাৰ পৰা পিতাই হোৱালৈকে, পিতাই হোৱাৰ পৰা নিজকে হেৰুৱালৈকে, ছাৰ বুলি মতাৰ পৰা ছাৰ হোৱালৈকে এখন দীঘল নৈ, যি সাঁতুৰিব পাৰে সেইজনেই মোৰ দেউতা বুলি ভাবিব পাৰে। মিছৰৰ মামিতকৈও কোমল যাৰ হৃদয়, পাহাৰৰ শিলতকৈও কঠিন যাৰ ধৈৰ্য, সাগৰৰ দৰে গম্ভীৰ যাৰ জীৱন যাত্ৰা, জোনাকৰ দৰে সেউজীয়া যাৰ প্ৰেম গাথা, মাটি আৰু মানুহ যাৰ প্ৰিয় বিষয়, এটা সাধাৰণ জীৱন, এটা সাধাৰণ সপোন, গাঁও পঢ়াশালী অথবা পথাৰ কেইখনেই যাৰ আপোন, গাত এটা সাধাৰণ ফিচিকা চোলা, সেইজনেই মোৰ চেনেহৰ দেউতা। ভালকৈ চাব, কেতিয়াবা ক'ৰবাত লগ পাই যাব। ধন্যবাদ বন্ধুসকল।